দুপৰীয়াৰ ভাত সাজত আলু নেচেৰা আৰু ভাতকেৰেলা পিঁয়াজ এনেকৈ মিক্স ভাজি এখন বনাইছোঁ আৰু এইফালে মাছ আৰু মাছৰ বিলাহী আৰু জিকা এটা আছিল সেয়া মিক্স কৰি আঞ্জা বনাইছোঁ ভাত হৈ গ'ল এইফালে ভেন্দি ভাজি হৈ গৈছে আৰু এইফালে তিতা কেৰেলা কাটি থোৱা হৈছে এয়া ভাজিম আৰু এইখিনি হৈ গ'লে হৈ গ'ল আৰু দুপৰীয়া সাজত খাবলৈ ওলাইছোঁ এয়া ভাত পানীটো চবেই লৈছোঁ এয়া হৈছে দীঘলকৈ ভজা ভেন্দি দীঘলকৈ ভাজিছোঁ কাটা নাই আৰু দীঘলকৈ ভজা ভেন্দি এয়া হৈছে মাছৰ জোল বিলাহী আলু এটা জিকা আছিলে সেইটোও দি দিছোঁ আৰু হৈছে লেচেৰা মাহ আলু আৰু ভাতকেৰেলা এটা মিক্স ভাজি বনাইছোঁ আৰু নেমু এয়া মাছ ফ্ৰাই আৰু এই তিতা কেৰেলা ভাজিত আলু দি দিছোঁ দেই আলু নহ'লে মানে মোৰ ভাল নালাগে তিতা কেৰেলা ভাজি সেইবাবে এতিয়া খাওঁ আৰু দেই